Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. মই আপোনালোকক যোৱাকালি শৰ্টটোত কৈছোঁ যে মই যোৱাকালি ৰুমত আহিছোঁ আৰু ৰুমত আহি কিনে মই মুভি চাব গৈছিলোঁ আৰু মই একো কামেই কৰা নাই, গতিকে ভাবিলোঁ যে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ যে মানে বহুত দিন ঘৰত থাকি অহাৰ পিছত ৰুমৰ অৱস্থা কেনেকুৱা হয়। আৰু কালি মই একো কাম কৰা নাই, সেনেকৈ মানে মুভি চাই আহি কিনে ভাগৰ লাগি গ'ল, সেনেকৈ শুই গৈছোঁ আৰু একোৱে কৰা নাই। গতিকে সকলো কাম মানে যে একদম হুলস্থুল ওলট পালট হৈ আছে ৰুমটো, আৰু আজি মই ৰুমটো চাফা কৰিম। গতিকে ভাবিলোঁ যে আপোনালোকৰ লগত এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ যে ৰুমৰ অৱস্থা কেনেকুৱা হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই দিব। ভাবিলোঁ যে মই আপোনালোকক প্ৰথমে সম্পূৰ্ণ ৰুমৰ লুকটো দেখুৱাই দিওঁ যে কেনেকুৱা অৱস্থা হৈ আছে, তাৰ কাৰণে দেখুৱাই আছোঁ। এইখন হ'ল বেডখন আৰু বেডৰ ওপৰত কাপোৰ আপোনালোকে চাইছে। মই অকল বিচনাখন ঠিক কৰি কেনে সেনেকৈ শুই গৈছিলোঁ, বাকী বেলেগ একো কামেই কৰা আৰু এয়া ষ্টাডি টেবুলৰ অৱস্থা, বস্তুবিলাক একদম হুলস্থুল হৈ পৰি আছে। তাৰপিছতে যোৱাকালি বজাৰো কৰিছিলোঁ, বজাৰবিলাকো ঠিক কৰি থোৱা নাই, সেয়া বজাৰবিলাক আৰু এয়া কম্বল চম্বল সেনেকৈ পৰি আছে। আৰু আলনাখন চোৱা, আলনাৰো অৱস্থা একদম বেয়া হৈ আছে। আৰু এইপিনেও বস্তুবিলাক একদম হুলস্থুল উৎপাত হৈ আছে, মানে গেছ টেবুলৰ অৱস্থা একদম হুলস্থুলীয়া। গতিকে ভাবিলোঁ যে আজি সকলো চাফা কৰিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যে কেনেকৈ কি কৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। ভাবিলোঁ যে প্ৰথমে টেবুলখন চাফা কৰি লওঁ, গতিকে এতিয়া মই টেবুলখন চাফা কৰোঁ আৰু আপোনালোকে চাই থাকিব, ঠিক আছে? টেবুলৰ ওপৰত থকা কিতাপ, বহী আৰু লগতে যিমান যি বস্তু আছে সেই সকলোখিনি বস্তু ভাবিলোঁ প্ৰথমে চিজিল কৰি থৈ দিওঁ আৰু মানে টেবুলখন অলপ ৱালৰ পৰা অলপ মানে ছাইড কৰি থৈ দিওঁ, নহ'লে নিগনি আহে, নিগনি আহি কেনে মানে টেবুলত উঠে। সেইকাৰণে অলপ ছাইড কৰি থৈ দিওঁ যাতে টেবুলত উঠিব নোৱাৰে। মই এতিয়া আলনাখন চাফা কৰি লওঁ। আৰু মই এতিয়া বিচনাখন চাফা কৰি লওঁ, মানে বাকী চব টেবুল আলনা এইবিলাক অলমষ্ট হৈয়ে গ'ল। বিচনাখন চাফা কৰি বিচনাৰ কাপোৰবিলাক নি আলনাত থৈ দিম, বাকী পিছত বাকীখিনি কৰি আছোঁ।
আৰু বিচনাৰ যিবিলাক কাপোৰ আছিল সেইবিলাক এতিয়া এই বক্সটোৰ ভিতৰত ভাঁজ কৰি কিনে ভৰাই থৈ দিম। আলনাৰ তলটোও লেতেৰা হৈ আছে আৰু এইবিলাক চব বজাৰ কৰা বেগে ভৰ্তি হৈ আছে, সেইবিলাকো ঠিক কৰি থৈ দিওঁ। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, মানে মই ৰুম চাফা কৰাতে দেখা পালোঁ, যিসকলে BEd কৰি আছে তেওঁলোকে জানে যে BEdত এডাল পইণ্টাৰ লাগে, মানে ফাইনেল প্ৰেক্টিচ টিচিং বা প্ৰেক্টিচ টিচিং কৰোঁতে পইণ্টাৰ লাগে, আৰু ৰুম চাফা কৰি থাকোঁতে সেই পইণ্টাৰডাল মই পালোঁ। মই মানে দুডাল পইণ্টাৰ বনাইছিলোঁ, এডাল পইণ্টাৰত কিবা কমি আছিল, তাৰ কাৰণে ছেকেণ্ড পইণ্টাৰডাল বনাবলগীয়া হৈছিল, আৰু আজি ৰুম চাফা কৰাত সেইডাল দেখা পালোঁ। গতিকে ভাবিলোঁ যে আপোনালোককো দেখুৱাই দিওঁ, মানে অলপ চলপ সকলোৰে মনত ডাউট থাকে, আমাৰ মনতো আছিল, সেয়ে আজি পইণ্টাৰডাল দেখুৱাবৰ কাৰণে লৈ ল'লোঁ। আৰু এয়া হ'ল পইণ্টাৰডাল, আৰু ইয়াৰ যিটো মানে সন্মুখ হয় ন, সন্মুখটো জোঙা হ'ব লাগে পেঞ্চিলৰ দৰে, বা কলম যেনেদৰে জোঙা হয় বা পেঞ্চিল যেনেদৰে জোঙা হয় সেনেকুৱা হ'ব লাগে। বাট মোৰ এইটো মতা হৈছিল, সেইকাৰণে এইটো মানে বেয়া হৈছিল, আৰু তাৰ কাৰণে মোক ছেকেণ্ডডাল বনাব লগা হৈছিল। তো পইণ্টাৰডাল এনেদৰে বনাব লাগে, কিন্তু যিটো মানে ফ্ৰণ্ট হয়, মানে যিটো মুখ হয়, সেইটো জোঙা পেঞ্চিল বা কলমৰ দৰে জোঙা হ'ব লাগে। এইটো ছাইডৰ কাম অলমষ্ট হৈয়ে গ'ল, এতিয়া জাষ্ট ঝাৰু দিম, আৰু ঝাৰু দি কিনে মানে কম্বল চম্বলবিলাক ঠিক কৰি থৈ এতিয়া এইটো পাৰ্ট চাফা কৰি লওঁ মই, আৰু আপোনালোকে চাই থাকিব। গতিকে এইটো পাৰ্ট মই চাফা কৰি লওঁ এতিয়া। গেছটো লেতেৰা হৈ আছিল, সেইকাৰণে ভাবিলোঁ গেছটো চাফা কৰি লওঁ আজি একেবাৰে। লগতে ভাবিলোঁ যে ফিল্টাৰটোৰ পানীবিলাক চেঞ্জ কৰি কিনে ফিল্টাৰটো একেবাৰে চাফা কৰি লওঁ, বহুত দিন ধৰি চাফা কৰা হোৱা নাই। লেতেৰা হৈ আছিল, সেইকাৰণে বেচিনটো অলপ চাফা কৰিলোঁ ব্ৰাছ ট্ৰাছ মাৰি কিনে। এইপিনেও ক্লিনিঙৰ কাম হৈ গ'ল, এতিয়া জাষ্ট
ৰুমটো ঝাৰু দিব লাগিব আৰু মুচিব লাগিব। ঝাৰু দিলে আৰু মুচিলে মোৰ আজি কাম শেষ হৈ যাব। গতিকে এই দুটা কামো মই জল্দি কৰি লওঁ। আৰু হৈ গ'ল মোৰ ৰুম ঝাৰু দি। এতিয়া জাবৰখিনি পেলাই দিওঁ আৰু ৰুমটো মুচি লওঁ। গতিকে মই ৰুম চুম চব চাফা কৰি ল'লোঁ আৰু ভাবিছোঁ যে আজি ভিডিঅ'টো ইমানতে শেষ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।